ৰংগমঞ্চৰ কাৰণে যিসকলে ছবি কৰি দিছে তেখেতসকলৰ ফোন নাম্বাৰকেইটা ছেভ কৰি দিব। মোৰ পি এৰ ফোন নাম্বাৰটো আপোনালোকক দি দিছোঁ, সেইটো ছেভ কৰি লওক, যাতে আপোনালোকে মাজে মাজে এটা দুটা ফোন কৰি থাকে যে ৰংগমঞ্চটো আমাক লাগিব বুলি। মই মানে ধেৰ আগলৈ থাকিলে সেইকাৰণে আপোনাক তোমাৰ নাম্বাৰটো দি দিয়া। কোনে দিছে ছবি হেৰি মই আপুনি নাম্বাৰটো দিয়া। তাৰপাছত মোৰ ওচৰলৈ এতিয়া কাগজ আহিছে অৰুণোদয়ৰ ক্ষেত্ৰত মই আজিৰ দিনটোত কৰিব পৰা 3টা কাম আছে। এটা হ'ল যে আজি কেইদিনমানৰ আগলৈকে ইয়াৰ আগলৈকে অৰুণোদয় পাই আছিলে, কিন্তু এইবাৰ অৰুণোদয় লিষ্টখনৰ পৰা তেওঁলোকৰ নাম আঁতৰাই দিছে। তেনেকুৱা যেইটা পৰিয়াল আছে মোক আবেদন কৰিলে পাই থকা, কিন্তু এইবাৰ কাটি দিছে। মই সকলোৰে নাম এতিয়া আকৌ নতুনকৈ পাই কোনো মানুহক মই যি আগতে পাই আছিলে তেওঁলোকৰ নামটো কাটিবলগীয়া। গতিকে যদি কাৰোবাৰ নাম কাটিছে, এতিয়াও গাঁওখনত যদি কোনোবা ভুল কৰিছে, লগে লগে মোৰ ওচৰলৈ আহক, আবেদনখন লৈ আহক, মই লগে লগে ডিষ্ট্ৰিক্ট অফিচত গৈ নতুনকৈ ফৰ্ম দি আপোনালোক ফিল আপ কৰি কামটো শেষ কৰাই দিম। নাম থকা মানুহবিলাকৰ দেই। দ্বিতীয়তে যদি কাৰোবাৰ নাম কাটি গৈছে, আৰু তৃতীয়তে যদি কোনোবা ফিজিকেলি চেলেঞ্জ কোনোবা মানুহৰ নাম থাকে, ফিজিকেলি চেলেঞ্জ মানে বিকলাংগ বুলি আমাৰ গাঁৱত হেৰি কৰে আৰু তেনেকুৱা মানুহৰ নাম যদি কাটি গৈছে, তেতিয়াহ'লে ফিজিকেলি চেলেঞ্জ বা বিকলাংগ, বিধৱা মহিলা বা আদি বিয়া নোহোৱা মহিলা বা বিয়া কৰিছিলে ঘৰতে গুচি আহিছে, ডাইভৰ্চ হৈছে, আৰু হেৰি তাৰ আপোনাৰ নাম সোমাইছিলে কিন্তু চৰকাৰে এইবাৰ নামটো কাটি দিছিলে। কেন্দ্ৰৰ কথা কৈছে, ৰাস্তাকেইটাত শিল্পীকেইটা পেলাইছে, তেতিয়া সেইটো মোৰ ব্যক্তিগত তৰফৰ প্ৰক্ৰিয়া। তাৰপাছত যদি ডাঙৰ ৰাস্তা আছে, পৰাপক্ষত মই নেক্সট এৰিয়াত পকা কৰি দিয়াৰ ব্যৱস্থা। ধৰক 8 ঘৰ 10 ঘৰ আছে, সেইটো এতিয়াই ৰিক্স নহওক। তাতকৈ ডাঙৰ যিবিলাক ৰাস্তা আছে, গাঁৱৰ বোলে মেইন ৰাস্তা এটা কেঁচা হৈ আছে, গাঁৱলৈ যোৱা মেইন ৰাস্তা এটা কেঁচা হৈ আছে, এটা ডাঙৰ চুবুৰী বোলে 100 ঘৰ মানুহৰ চুবুৰী এটা আছে, সেইটো বোলে ৰাস্তাটো কেঁচা যদি আছে আপোনালোকে মোক দিলে, মইতো আচলতে মোৰ 26ৰ ইলেকশ্যনৰ আগত মোৰ পুৰণা সমষ্টিটোৰ চব ৰাস্তা পকা কৰি দিম বুলি ঠিক কৰিছোঁ। এতিয়া আকৌ আন্দোলন কৰিব নহয়, কেঁচা ৰাস্তা কৰি গ'ল, এতিয়া আপোনাৰ সেইকাৰণে দিগদাৰ হৈছে চলাই আছে। আৰু খোৱা পানীটোৰ কথাটো পাতিব কৈছোঁ। এই প্ৰজেক্টটোৰ নামটো কি? সুন্দৰ গোকাচোৱা বুলি আছে এই ফলকত। ফটো চটো কৰি মাৰে ফটো চটো কৰি মাৰে মোবাইল আনিছে ফটো মাৰোঁ পানী নোপোৱাকৈ প্ৰজেক্টৰ পানী লেতেৰা সেইখিনি মই চাফা কৰাই দিব পাৰিম।
কৰাই লওক হৈ যাব এইটো হৈ যাব এইটো কৰাই লওক আপোনালোকৰ ইয়াতে ইঞ্জিনিয়াৰ আহিব আপোনালোকৰ ফোন নম্বৰ দুটা মিলি কথা পাতি লৈ কামখিনি কৰাই দিব আৰু কিবা এনেকুৱা ধৰণৰ ৰাজহুৱা কাম আছে নেকি মানে পানী ক'ৰ পৰা ঠিকানা নাম কি ঠিকানা নাম এই মাত্ৰ এগৰাকী বাইদেউ গৈছিলে নহয় আপোনাৰ চিকিৎসা নেকি আপোনাৰ ন আপোনালোকে মই কৈছোঁ যে যদি আপোনাৰ চিকিৎসা কৰি আনিবলৈ মই কৰি আনিব লাগে মই আপোনাক গুৱাহাটীত মোৰ পইচাৰে চিকিৎসা কৰি আনিম এনে ধৰক কঁকালটো বিষাইছে